বতৰৰ ফল বতৰত খাব লাগে। সেয়ে মই বজাৰৰ পৰা লৈ আহিছোঁ জাম, আৰু আম বাৰু ঘৰৰে হয়। ক'লা জাম খাই মই ভাল পাওঁ। আপোনালোকে বাৰু ভাল পায়নে ক'লা জাম খাই? ক'লা জাম আমি খাব লাগে কাৰণ আমাৰ শৰীৰৰ কাৰণে বহুত গুণে উপকাৰী। ক'লা জাম কেলচিয়াম, ভিটামিন চি আদিৰে ভৰপূৰ বহুত উপকাৰী ফল। ক'লা জামে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, হাড় মজবুত কৰে আৰু লগতে উচ্চ ৰক্তচাপৰ নিয়ন্ত্ৰণত ৰাখে। সেইকাৰণে আমি এনেধৰণৰ ফলবিলাক খাব লাগে বতৰত যিবিলাক ফল পোৱা যায়। জামখিনি প্ৰথমতে মই ভালদৰে ধুই লৈছোঁ। তাৰপিছত ইয়াতে অলপমান নিমখো সানি লৈছোঁ। এনেদৰে অলপমান নিমখ সানি ল'লে খাবলৈ ভাল লাগে। আমি ৰাতিপুৱা ভাত খোৱাৰ পিছত নাইবা দুপৰীয়া ভাত খোৱাৰ পিছত এনেধৰণে ফল খাব লাগে। খালী পেটত আচলতে ফল খাব নালাগে। গতিকে আজিৰ ভিডিঅ'টো আছিল ইমানেই। বতৰৰ ফল বতৰত খাওক আৰু সকলোৱে সুস্বাস্থ্যৱান হৈ থাকক। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।